Hey guys, আজি আকৌ এঠাইলৈ ওলালো আৰু গাঁৱৰ ৰাস্তা গুটি বুকা বুকা হৈ গৈছে এইখিনি পাৰ হওঁতেহে জালাকালা খাইছো আগলে বাৰু টেনচন নাই মঙ্গলদৈলৈ যাও দেখিছেনে গোটেই গাঁওখন ফৰেষ্ট হৈ গৈছে মেনত মঙ্গলদৈ যোৱাৰ পথত এই নামখলাত পালো আৰু ইয়াতে অকমান থিয় হৈ গলো গৰমো লাগিছে বৰষুণো দিছে দে এইটো হৈছে আপোনাৰ নামখলা চক আৰু এইখনো হৈছে নামখলা বিদ্যালয় দেখুৱাইছো নামখলা মঙ্গলদৈ যোৱা পথত নামখলাত জিৰাই যাওঁ বুলি ইয়াতে অকণমান ৰখিলোঁ আৰু গাড়ীখন এইখন ৰখাই থৈ দিছোঁ নেনো লৈ আহিছোঁ যে নেনো ইমান দামী গাড়ী লৈনো কি কৰিম এই গাইজ নামখলা কামটো কৰিলোঁ এতিয়া মঙ্গলদৈলৈ আকৌ যাত্ৰা কৰোঁ আৰু ইহঁতে মোক থৈ যাব আৰু এইখন হৈ গ'ল কাম দৌৰোঁ আৰু মই বাছ আহি ভেবাৰঘাট পালোঁ আৰু মঙ্গলদৈ টিকেট টাউনখন দেখুৱাই আছে আপোনালোকক ভেবাৰঘাট যিমান চুৰি ডকাইত বদমাছ চব ইয়াৰ ভিতৰতে আছে এয়া হৈছে দৰঙৰ জেল আৰু এনেকৈ গৈ এইফালেদি গ'লে আপোনালোকে দৰং কোৰ্ট পাব আৰু মঙ্গলদৈত আহি আমি এয়া হৈছে চিলাৰায় ভৱন যিখন মঙ্গলদৈ মাজমহৰ আছে খুব ধুনীয়াকৈ ৰাখিছে ইয়াতো পৰিৱেশটো আপোনালোকক দেখুৱাম এয়া হৈছে বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি এয়া মঙ্গলদৈ চিলাৰায় ভৱন এয়া মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা চিলাৰায় ভৱনৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ খুব ধুনীয়াকৈ ৰাখিছে ইয়াতে খুব ধুনীয়া পৰিৱেশ আৰু ইয়াতে সভা সমিতি বা বিভিন্ন ধৰণৰ ফাংচন প্ৰেছ মিট আদি দিয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰিব এই ষ্টেজটো বনাই থৈ দিছে তেওঁলোকে প্ৰথমবাৰ সোমালোঁ যদিও ভাল লাগিছে ইয়াতে মঙ্গলদৈ চিলাৰায় ভৱন আপোনালোকে চাই আছে দ্য নৰ্থ ইষ্ট পেচেঞ্জাৰ্ছ আৰু চিলাৰায় ভৱনৰ পৰা আৰু এখন ঠাইলৈ যাত্ৰা কৰিলোঁ আজি মঙ্গলদৈ টাউনৰ অলি গলিত নথওঁ আৰু শেষ কৰি দিম ঘূৰি আৰু আমি মঙ্গলদৈ চিলাৰায় ভৱনৰ পৰা আকৌ যাত্ৰা কৰিলোঁ এয়া হৈছে দৰং কমাৰ্চ কলেজ সন্মিলনীৰ পেৰেণ্টছ কমিটি এতিয়া আপোনালোকে জানে ভালকৈ আৰু আমাৰ গোটেই জিলা কমিটিবিলাকৰ তো মই এজনকৈ আপোনাক আমাৰ যিটো গৌৰৱ যিটো আমাৰ বুলি নহয় কাৰণে বা আজি অসমৰ কাৰণে যিটো লৈ আহিছে সঁচাকৈ আমি আনন্দিত আৰু তাৰ কাৰণে আজি আমি এই খবৰটো পাওঁ যে আমাৰে পঞ্চীৰ তো তাৰপিছত ওদালগুৰি জিলাৰ সভাপতি অৰণ্য পূবৰ তাৰপিছত পশ্চিমৰ সম্বৰ্ধনা জনাব আমাৰ ওদালগুৰি জিলাৰ সভাপতি অনিল বৰ্মন দৰং জিলাৰ আমাৰ সভাপতি নৱজ্যোতি কোচ তাৰপিছত বাক্সা জিলাৰ সভাপতি আমাৰ কপিল সিংহ আমাৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা ভৱেন ৰাজবংশী এখন সম্বৰ্ধনা জনাব আৰু আমাৰ সেক্ৰেটাৰী
কোন কোন আছে দিব পাৰে এটা কেন্দ্ৰীয় কমিটিৰ আমাৰ সকলোৰে পৰা তোমালৈ শুভেচ্ছা থাকিল আগবাঢ়ি যোৱা এটা কাম কৰে 1 মিনিট হাই ছেকেণ্ডেৰীৰ প্ৰথম বিভাগ অসমৰ ভিতৰতে মানসিক চহৰীয়াক সম্বোধন হৈছে সদৌ কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক গকুল বৰ্মন চতুৰ্থ স্থান দখল কৰিছে বোলে অসমত গকুল বৰ্মন সদৌ কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক খুব ভাল আৰু আমাৰ এই জনগোষ্ঠীটোত খুবেই প্ৰয়োজনীয়তা আছে গতিকে আমি আশা কৰোঁ তোমাৰ এই সপোনটো পূৰণ কৰাৰ কাৰণে কঠোৰ পৰিশ্ৰম আৰু এই জয় অব্যাহত ৰখাৰ কাৰণে যি ধাৰা এই ধাৰাটো মানে বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে আমি আশা কৰাৰ ধৰণে আমাৰ জনগোষ্ঠীটোক আমি যি ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি গৌৰৱান্বিত আমি নতুন আনন্দিত যে আজি দৰঙৰ পৰা জনগোষ্ঠীৰ এটা কমচে কম এটা মানে নাম কৰি লৈ আহিছে আৰু আমিও সকলো লগতে ঘৰতে যাওঁ আৰু মানসিক চহৰীয়া হাই ছেকেণ্ডেৰীত চতুৰ্থ স্থান দখল কৰিছিলে তেওঁক সম্বৰ্ধনা জনালে আমিও সম্বৰ্ধনা জনাই আগুৱাই থাকোঁ আৰু এই গাইজ আপোনালোকে চাই আছিলে দ্য নৰ্থ ইষ্ট ভইচ আপোনালোকক আজি দেখুৱালোঁ মংগলদৈ চহৰৰ লগতে মানসী চহৰীয়া যিজনী ছোৱালী হাই ছেকেণ্ডেৰীত চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে অসমৰ ভিতৰতে কুচ ৰাজবংশী ছোৱালী যদি আমাৰ ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ চেনেলটি ধন্যবাদ